हेलो बंधुসকল যদি আপুনি এজন SBI কাস্টমাৰ আৰু ইমেইল যোগে SBI এ আপোনাক একাউণ্টৰ ষ্টেটমেন্ট পঠাই থাকে আপুনি যদি সেই ইমেইলটো ব্যৱহাৰ নকৰে বা আপোনাৰ ইমেইলটোত একাউণ্ট ষ্টেটমেন্টটো পাব নিবিচাৰে বা বন্ধ কৰিব বিচাৰিছে ই ষ্টেটমেন্টটো তেতিয়াহলে কেনেকৈ কৰিব পাৰে যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি SBI লগইন হৈ যাম আৰু আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি আমাৰ মোবাইলত আহিছো আৰু SBI এপটো ওপেন কৰি লৈছো SBI এপটো ওপেন হোৱাৰ পাছত এই পেজটো এনেকুৱা ধৰণে দেখা পাম ইয়াত আপোনাৰ 6 ডিজিটৰ যেটো এমপিন আছে হেতু ভৰাই লগইন কৰিবলৈ কোৱা হৈছে আপুনি লগইন হৈ লওক আপোনাৰ একাউণ্টত আমি আমাৰ একাউণ্টত লগইন হৈ গৈছো ইয়াত একাউণ্টৰ ড্যাশবোৰ্ড এনেকুৱা ধৰণে দেখা পোৱা যাব একেবাৰে তলত সাৰ্ভিস ৰিকুৱেষ্টৰ এটা অপচন পাব তাৰ ওপৰত ক্লিক কৰক সাৰ্ভিস ৰিকুৱেষ্টৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছতে এনে ধৰণে কেইটামান আৰু অপচন ইয়াত খুলি খাব ভিউ মোৰৰ ওপৰত ক্লিক কৰি দিয়ক ভিউ মোৰৰ ওপৰত ক্লিক কৰাৰ পাছত সাৰ্ভিস ৰিকুৱেষ্টৰ আন্ডাৰত যিমান বিলাক অপচন আছে হেবিলাক ইয়াত খুলি যাব আমি একাউণ্ট অপচনটোৰ ওপৰত ক্লিক কৰি দিম এতিয়া চাওক একাউণ্ট অপচনৰ আন্ডাৰত সাৰ্ভিস ৰিকুৱেষ্ট বিলাক ইয়াত এনেকুৱা ধৰণে দেখা পোৱা যাব ইয়াত মেনেজ ষ্টেটমেন্টৰ এটা অপচন পাব তাৰ ওপৰত ক্লিক কৰক মেনেজ ই ষ্টেটমেন্ট এতিয়া চাওক ৰেজিষ্টাৰ বুলি দেখুৱা হৈছে প্ৰথম অপচনটো তলত লেখা আছে all your accounts are registered for e-statement মোৰ SBI PPF একাউণ্ট আছে সেভিং বেংক একাউণ্ট আছে এইবিলাক ই ষ্টেটমেন্টৰ কাৰণে ইমেইলটো ৰেজিষ্টাৰ আছে গতিকে মই যদি ইয়াক ডিৰেজিষ্টাৰ কৰিব খোজো মানে মোৰ ইমেইলত ষ্টেটমেন্টটো নহাটো বিচাৰো তেতিয়া হলে ডিৰেজিষ্টাৰৰ ওপৰত ক্লিক কৰিম আৰু ইয়াত একাউণ্ট নম্বৰটো সিলেক্ট কৰিব লাগিব যেটো একাউণ্ট নম্বৰৰ কাৰণে এই ষ্টেটমেন্ট বন্ধ কৰিব লাগে একাউণ্ট নম্বৰটো আমি সিলেক্ট কৰাৰ পাছতে আপোনাক তলত এনে ধৰণে দেখুৱা যাব আপোনাৰ ইমেইলটো দেখা পাব কোনটো ইমেইলৰ লগত ৰেজিষ্টাৰ আছিল এতিয়া ষ্টপ ই ষ্টেটমেন্টৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক আৰু তাৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এটা OTP আপোনাৰ মোবাইলত আহিব হেতু ভৰোৱাৰ পাছতে আপোনাৰ ই ষ্টেটমেন্টটো বন্ধ হৈ যাব বন্ধুসকল এনেকৈ আপুনিও যদি SBI কাস্টমাৰ আৰু SBI পৰা ই ষ্টেটমেন্ট আপোনাৰ ইমেইলটোত ৰেজিষ্টাৰ্ড ইমেইলটোত নহাটো বিচাৰিছে তেতিয়া হলে এনে ধৰণে বন্ধ কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি SBI ই ষ্টেটমেন্ট আপুনি ষ্টপ কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ